আহিছা? তেজপুৰ। কেইটামান আগত তেজ উলিয়ালা এতিয়ালৈকে মাৰি মাৰি? তেনেকে খেলা নাই মানে। इसका भी एक चैनल है, लिंक दे दो। इसका मतलब गूगल, इसका यूट्यूब में नहीं गूगल में मिलता है। सिर्फ रात को 12 बजे के बाद देखते हैं हम लोग। समझ रहे हो? समझ रहे हो आप? मैंने मक्खी मारा, एक लोमड़ी मारा, एक शेर को भी मारा, और रात को मैंने मुठ मारा। हेलो फ्रेंड्स, সকলকে মোৰ নমস্কাৰ। তো চক আমাৰ ইয়াত হৈছে মানে আমাৰ গাঁৱতে ক'ব পাৰি মানে বক্সিং টুৰ্ণামেণ্ট মানে একদম অল আছামকে পাতিছে। তো আপোনালোকে বলক ভিডিঅ'টো প্ৰথমবাৰ চাব, একদম মজা হ'ব। তো বলক ভিডিঅ'টো প্ৰথমবাৰ আগবঢ়াওঁ। তো চলো যি কৈ মেলি আমি পাই গ'লো জেগাটোত। আৰু আজি কৈ দিছোঁ আপোনালোকে মোক তিনিটা বেলেগ বেলেগ ড্ৰেছত দেখিব, কেলেকি মই ভিডিঅ'টো কৈছোঁ 3 দিন। তো সেইকাৰণে আৰু আজি ভিডিঅ'টো একদম মজা হ'ব আপোনালোকে। আৰু চক ইয়াতে হৈছে বক্সিং, মানুহ চক পুৰা ভৰ্তি। তো বলক ভিডিঅ'টো আমি পুৰা আগবঢ়াই যাওঁ। বলক। এইপিনে দেখিছে কোন ভণ্টিহঁত বক্সিং ক'ৰ আহিছা? তেজপুৰ। কেইটামান আগত তেজ উলিয়ালা এতিয়ালৈকে মাৰি মাৰি? তেনেকে খেলা নাই মানে। তেজ লোৱা নাই নেকি কাৰো? তোমালোকৰ কোনোবা আৰু লগৰ কোনোবা জিকিছে নাই তেজপুৰত? বঢ়িয়া মাৰি মাৰি তেজ উলিয়াই দিবা দেই, এৰি নিদিবা মানে। বক্সিং খেলা নি তুমি? মুখখন ভুচিয়াই দিয়া না, মোক বেছি কৈ আছে। মই ষ্টেট লেভেল প্লেয়াৰ হয়। মই তোমাৰ বহুত কেইটা বস্তু মাৰিছো। তোমালোকে মাংস মাৰিছা নাই? মই লাগিলে মই মাৰিছো। দেখিছে আৰু বক্সিং খেল চলি আছে, ধুনীয়া ছোৱালী আহিছে আমাৰ গাঁৱলৈ খেলিবলৈ। আমাৰ বহুত এনেকুৱা ল'ৰা, সেইকাৰণে এই ইহঁতি খেলিছে কাৰণে আমাৰ ইয়াত দেখিছে নাই ল'ৰাবোৰ দিছে মুখ মেলি চাই আছে। বহুত ধুনীয়া লাগিছে। এয়াই আৰু ভণ্টি বাই দেই, ভালকে খেলিবা। অ'কে। मुख में चाय सॉरी लिंक टू दी दे। इसका भी एक चैनल है, लिंक दे दो। इसका मतलब गूगल, इसका यूट्यूब में नहीं गूगल में मिलता है, क्रोम में मिलता है। सिर्फ रात को 12 बजे के बाद देखते हैं हम लोग। समझ रहे हो ना? गूगल में देखना, ठीक है? गूगल में, क्रोम ब्राउजर में देखना। खेल क्या हुआ? जीता या हारा तुम लोग? जीत गया। इसको एक पंच मारो ना इसको। लड़की, इसको एक पंच मारो ना। अरे इस फोन में नहीं, लड़के को, इस लड़के को मारो। एक मुझे तंग कर रहा है। अरे मुझे नहीं। किधर से हो? नमस्ते दो, नमस्ते हाय बोला। अरे मैं स्टेट लेवल प्लेयर है भाई, रेस्पेक्ट दो थोड़ा सा। स्टेट लेवल बॉक्सिंग प्लेयर है। अरे फिगर देख के पता नहीं चलता क्या? मैंने मक्खी मारा, एक लोमड़ी मारा, एक शेर को भी मारा, और रात को मैंने मुठ मारा। मेरा बॉडी है ना हड्डी। আহিব চিন্তা নাই আপোনালোকে। যদি জিম মাৰিব, যি টি বস্তু মাৰিলে বডি চডি নমৰিব মানে। ये बड़ी अच्छी बात कही आप। তো আমাৰ গাঁৱত মানে বক্সিং চাব আহিছিলে দাদা এজন, মানে বহুত বিয়া পাতিবলৈ খুব উৎসাহ মানে। কেনেকুৱা ছোৱালী লাগে মানে? ভাল ধুনীয়া মানে। কেনেকুৱা সানি লিঅ'নি লিখিয়া ধুনীয়া, একদম ধুনীয়া ছোৱালী লাগে মানে। একদম সানি লিঅ'নি, আকৌ বুজ খালিফা না, মিয়া খালিফা, একদম তেনেকুৱা লাগে মানে। ভাল ছোৱালী লাগে হয় নাই? লাজ নকৰিব, এইবোৰ ডাইৰেক্ট আৰু মানে হা। আপোনালোকে যদি কোনোবাই ছোৱালী আছে দাদাজনীলৈ চাব দেই। একদম দেখিছে? নমস্কাৰ দি দিয়ক, নামটো কৈ দিয়ক। নামটো ৰমেন মৰাণলৈ যদি কোনোবা ছোৱালী হেৰি কৰিছে চাই দিব। আমাৰ নাম্বাৰটো তলত দিছোঁ, 0000000000। আপোনাক কল কৰিব, আৰু কোনো চিন্তা নাই দেই। একো নাই, চিন্তা নাই, ছোৱালী পাব। তো আমাৰ দাদা দেখিছে ষ্টেট লেভেলত বক্সিং খেলা। কিমান মানুহ মাৰিলে মানে বক্সিঙত? মই প্ৰায় 150 পাৰ কৰিছোঁ। 150 খতম মানে একদম ডাইৰেক্ট নকআউট। কোনো মানে ৰাউণ্ড খেলা নাই, ডাইৰেক্ট একে ঘুচাতে মানে গিৰাই দিছোঁ।
আপুনি অলিম্পিকত গ'লে কি কৰিব? অলিম্পিকত গ'লে মই লভলীনা বৰগোহাঁই ছেকেণ্ড হ'ম। আৰু ছোৱালীহে তেওঁ ছোৱালী হয়, তেখেতৰ পিছে আপুনি যোন অলিম্পিকত যোনটো পইচা জিকিব সেইটো বা কি কৰিব? সেইটো মই সমাজৰ কাৰণে কাম কৰিম। এয়া হৈছে মহাৰ্ণৱ ব্লগছ। নমস্কাৰ। আমাৰ প্ৰথমে নাম কৰিছে, ৰাংগলী নাম কৰিছে, মিলন পঞ্চায়তৰ নাম কৰিছে, যথেষ্ট ভাল লাগিছে। আপোনাৰ অনুভৱ কওক। চালিয়া একদম ফিলিং গুড। নিজে কি ক'লা? মেৰি কম লিখা লাগিছে দেই তোমাৰ। এগুচা মাৰি দিয়া, আমাৰ মুখ চুখ ভাঙি দিয়া। ঘৰ ক'ত? ধেমাজি। मेरे को जाना पड़ेगा এই আগত চেকিং আছে ভালকে যাব দেই। হেলমেট আনিছে নাই? ভালকে একদম হা? লাইসেন্স কাগজ পত্ৰ সব ঠিক আছে? সব ঠিক আছে? বিয়া চিয়া পাতিলে নাই? সব কি কথা ভাল লাগিছে। কি ক'ব বক্সিং খেলটোৰ ওপৰত কি ক'ব? আগতে সৰু কালত অলপ খেলিছিলে নি বক্সিং? এনে মাৰ্কচোন চাওঁ অকণমান চাওঁ আপোনাৰ মানে বডিটো চাই মোৰ লাগিছে পাৰিব আপুনি অলপ ইমান জোচত নাই ভাল লাগিলে ভাইটি এই আলু চাউল অলপ দিবা নি? এই ভণ্টিহে আছিলে ধৰিবই নোৱাৰে নহয় আজিকালি মানুহ একদম মানে একো ধৰিব নোৱাৰে আজিকালি। তো এতিয়া মানে কেছটো কি হৈছে আমি VIP চিটত মানে বহিবলৈ গৈছে এইপিনে। তো আপোনালোকে দেখিছে যে খেল আনন্দৰ মেল ইয়াত পুৰা খেল চলিছে আমি চাই আছো ওপৰৰ পৰা ধুনীয়াকে যি একদম চাই থাকক আপোনালোকেও। আমরা চকরি জিগা বন্ধি চিপস খাবা নি? নেখোৱা নি? আমাক এৰি দিয়া চাই বুলি কৈছে ছোৱালীক অপমান কৰিব নাপায়। আমাৰ ঘৰ পিনে মাখি এটাও বাচি নাযায়। মই বক্সিঙৰ মানে চেম্পিয়ন কেনেকুৱা দিওঁ মানে একদম বস্তু মানে একদম ঘুচাই দিওঁ মানে। বন্ধি খেল কি হ'ল? अभी बताता है भाई, अभी बताता है। अभी तूने गाड़ में उंगली किया ना, अभी बताता है। তো চক ইয়াত মানে ইমান বক্সাৰবোৰে কষ্ট কৰিছে। চক ইয়াত দেখিছে ছোৱালীজনী চব কেনেকৈ হৈ গৈছে ইমান ভাল। Here I come. The next day. তো এতিয়া চব মানে প্ৰাইজ দি আছে ইয়াত দেখিছে মানুহ চানুহ পুৰা আছে। আৰু ইয়াত দিয়াটো কি কৈছে মানে এইটো আপোনালোকৰ ৱেইট 35 তো চক মানে টুৰ্ণামেণ্টটো যোনটো হৈছে দেখিছে আমাৰ ল'ৰা মৰাণৰ ল'ৰা পাইছে। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? কি নামটো কি? প্ৰেক্টিচ কৰা কিমান দিন? 3 years কলেজ ফিল্ডত কৰা? মজা বঢ়িয়া। আৰু তুমি কিমান কেটেগৰী কিমান ৱেইট? 42 বা 43 ন? তো মানে চোৱা ইয়াত কিমান মানে এতিয়া তুমিতো হ'ল চাব জুনিয়ৰ কিমান তোমাৰ কিমানলৈকে দিছে ৱেইট? 33 বা 50 তাৰ এইখিনি আৰু কি দিছিলে? এইখিনি ইউথখিনিও নাই? ইউথখিনি কিমান? তাকে বঢ়িয়া। মৰাণৰ কেইটা পাইছা? বঢ়িয়া দিয়া এনে কষ্ট কৰি দিবা। তো বন্ধুসকল দেখিছে ইয়াত মানে বক্সিং খেলাৰ প্লেয়াৰবোৰ পুৰা দৌৰি থাকে মানে। তো ময়ো দৌৰিছোঁ মানে। তো ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব একদম। আৰু চব মই মিলাই দিছোঁ দেখিছে ইয়াত একদম মাইক চাইক বাজি আছে। তো কেনেকৈ কি হ'ল মিলাই দিছোঁ। 3টা ড্ৰেছত মোক দেখিব 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ 3টা ড্ৰেছত দেখিব। তো কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব। আৰু ছাইডত ভিডিঅ' আহি আছে এপিনো আহি আছে দুটা আপোনালোকে কোনটো চাই চাব পাৰে দুটাই মজা পাব। আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব কমেণ্ট এটা প্লিজ কৰিব। তো দিয়ক বাই গুড নাইট লাভ ইউ।